বাঁহী ভাত। লেখক স্বপ্না চৰকাৰ। নিতাই, আজি আমাৰ ঘৰত থাকিবলৈ যাবিনে? কমলৰ কথাত নিতাইৰ মনটো আনন্দত নাচি উঠে। সি কিবা এটা চিন্তা কৰি কয়, মাক সুধিব লাগিব অ'। ব'ল জেঠাইক সুধি আহোঁ। নিতৌ আবেলি পৰত নিতাই আৰু কমলে সমনীয়াৰ লগত স্কুলৰ খেলপথাৰত খেলিবলৈ আহে। নিতাই আৰু কমল পঞ্চম শ্ৰেণীৰ ছাত্ৰ। দুয়ো নলে গলে লগা বন্ধু। নিতাইৰ ঘৰ গাঁৱৰ শেষ সীমাত আৰু কমলৰ স্কুলৰ কাষত। আবেলি খেলিবলৈ আহি কমলে নিতাইক কয় যে তাৰ মোমায়েক আহিছে। তেখেতে হেনো ভূতৰ গল্প বৰ ধুনীয়াকৈ কয়। নিতায়ে ভূতৰ গল্প শুনি বৰ ভাল পায় বুলি কমলে গম পোৱাত সি নিতাইক ৰাতি সিহঁতৰ ঘৰত থাকিবলৈ বুলি লগ ধৰে। নিতাইৰ আগ্ৰহী মুখখনলৈ চাই কমলে উৎসাহিত হৈ মোমায়েকে কেনেকুৱা শিহৰণকাৰী গল্প কয় বাটে বাটে তাৰেই আভাস দি গৈ থাকে। নিতায়ে কমলৰ কথা শুনাৰ অভিনয় কৰি আন এটা কথাহে ভাবি গৈ থাকে। তাৰ আগ্ৰহ কিন্তু আন ক'ৰবাতহে। কমলক বহিবলৈ দি নিতায়ে মাকক বিচাৰি মাতি আনে। কমলৰ প্ৰস্তাৱটো মাকক কৈ সি অধীৰ আগ্ৰহেৰে মাকক সোধে, মা যাবলৈ দিবিনে? নিতাইৰ আশাভৰা মুখখন চাই মাক আচৰিত হয়। আজিলৈকে মাকক এৰি এৰাতিৰ বাবেও ক'তো নথকা ল'ৰাটো ইমান আগ্ৰহৰ কাৰণটোনো কি? মা মনে মনে থাকিলি যে? নিতায়ে অধৈৰ্য হৈ কয়। মাকৰ বুকুখন উদং হৈ যোৱা যেন লাগিলেও বছৰেকৰ মূৰত ল'ৰাটোৱে ভালকৈ এসাঁজ খাবলৈ পাব বুলি ভাবিয়েই কয়, যা, কিন্তু পুৱাতেই গুচি আহিবি পিতাই, স্কুল আছে নহয়। আকৌ ইমান দূৰ উভতি আহিমনে? কিতাপ লৈয়ে যাওঁ, স্কুল কৰিহে আহিম মা। মাকৰ অনুমতিৰ বাবে উৎকণ্ঠিত হৈ মাকৰ মুখলৈ চাই থাকে। ৰাতিপুৱা গুচি আহিলে তাৰ উদ্দেশ্য সফল নহ'ব। সেয়ে সি দৃঢ়তাৰে মাকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। মাকেও সামান্য হাঁহি ঠিক আছে বুলিয়েই কৈ থয়। নিতায়ে খৰধৰকৈ ওলাই যায়। হাত ভৰিকেইটা ধুই তেলৰ অভাৱত পানী অকণকে মূৰত সানি মূৰটো ফণিয়াই লয়। তাৰ পাছত একেবাৰে ৰাস্তাৰ মুখ পায়হি। মা যাওঁ, ৰাতিলৈ তহঁতে পিছে কি খাবি? দুপৰীয়াৰে কেইটামান আছেই নহয়, তাৰেই চলি যাব। ভালকে থাকিবি, সাৱধানে যাবি। স্কুল ছুটি হোৱা মাত্ৰেই গুচি আহিবি দেই পিতাই। পদূলিমুখত ৰৈ থকা মাকৰ কৰুণ চকুলৈ চাই কিয় জানো তাৰ চকু দুটাত পোৰণি উঠে। দুখোজ আগুৱাই মনটোৱে যাম নে নাযাম দোধোৰ মোধোৰত পৰে। সি সৈনিকৰ দৰে পলকতে সিদ্ধান্ত লয়। নিতায়ে নিজৰ লক্ষ্য আগত ৰাখি স্থিৰ চিত্তেৰে সকলো আবেগ জোকাৰি কমলৰ সৈতে আগবাঢ়ে। নিতাইৰ বহুদিনীয়া কল্পনাটো বাস্তৱায়িত হোৱাৰ পথত। কথাষাৰ ভাবিয়েই সি পুলকিত হৈ পৰে। লোভীয়া মনটোৱে
লেলাউটি বোৱাই আলজিভাখনো তিয়াই পেলায়। বেচেৰা নিতাইৰ দেউতাক ঢুকুৱাৰ সময়ত সি 2য় শ্ৰেণীত আছিল। দেউতাকৰ ধূসৰিত স্মৃতিতকৈ তেখেতৰ বন্ধুৱা ছবিখনহে তাৰ বেছি চিনাকি। দেউতাকৰ মৃত্যুৰ পিছত ঘৰ চলাবলৈ তাৰ ককাদেউতাকে দেউতাকৰ ঠেলাখন উলিয়াই নিছিল আৰু এদিন তেখেতো তেজেৰে লুতুৰি পুতুৰি হৈ ঠেলাতে উঠি ঘৰ পায়হি। তেতিয়াৰে পৰা তেখেত শয্যাগত। বাইক আৰোহীয়ে দিয়া ক্ষতিপূৰণৰ 3,000 টকা এমাহতেই শেষ। মাকে ইটো সিটো কৰি 3টা প্ৰাণীক কোনোমতে জীয়াই ৰখাৰ চেষ্টা কৰিছে। নিতাই আৰু মাকৰ এটাই আশা, এদিন তেখেত সুস্থ হৈ উঠিব আৰু সিহঁতে দুবেলা দুমুঠি ভালকৈয়ে খাবলৈ পাব। নিতায়ে কেতিয়াবা এমুঠি মুড়ি নাইবা এখন বিস্কুট খায়েই স্কুললৈ যায়। ভাগ্য ভাল থাকিলে চেনি দিয়া ফিকা চাহ এবাতিও পায় অৱশ্যে। ছুটীৰ পিছতো যে আহি পেট ভৰাই ভাত খাবলৈ পাব তাৰো নিশ্চয়তা নাথাকে। হ'লেও ঘৰলৈ যাওঁতে সদায় সি এটা আশা লৈয়ে যায়, মায়ে কিবাকৈ চাউল নহ'লে খুদ নাইবা আলু কচু হ'লেও সিজাই ৰাখিব। কমলে সদায় বাহি ভাত খাই স্কুললৈ আহে। ঠাণ্ডাৰ দিনত ৰ'দত বহি বেঙেনা পোৰা কেঁচা মূলা চোবাই ভাত খায়। কেতিয়াবা শুকান মাছ পুৰি তেল নিমখ পিঁয়াজ জলকীয়া দি বনোৱা চাটনি খাই জ্বলাৰ কোবত থাকিব নোৱাৰি স্কুলত আহি দমকলৰ পানী খায়। নিতায়ে তেতিয়া দমকলটো মাৰি তাক সহায় কৰি দিয়ে। কেতিয়াবা আকৌ গৰৈ চিৰিকা মাছৰ পোৰা পিটিকা, আলু বিলাহীৰ পোৰা পিটিকা ইত্যাদিৰেও ভাত খায়। অন্য নহ'লেও কাহুদি অকণ কাঁহীৰ কাণত লৈ হ'লেও সি কিন্তু ভাতকেইটা খায়েই আহে। মুঠৰ ওপৰত কমলে বিভিন্ন জুতিৰে বাহি ভাত একাহী খাই স্কুললৈ আহে। এইবোৰ সি কমলৰ মুখেৰেই শুনা কথা। এদিন সি ভোট জলকীয়া দি ৰন্ধা শুকান মাছৰ চাটনি খাই জ্বলাত থাকিব নোৱাৰি গোটেই বাটটো লেলাউটি পেলাই পেলাই স্কুল গৈ পোৱাত নিতায়ে কৌতূহলী হৈ সুধিছিল, কি খাই আহিলানো? কমলৰ উত্তৰটো শুনি তাৰো জিভায়েদি সমানেই পানী আহিছিল। সেয়াই আৰম্ভণি। তেতিয়াৰ পৰাই আজি কিহেৰে ভাত খালা? সোধাটো তাৰ দৈনন্দিন অভ্যাসত পৰিণত হৈছে আৰু তাৰ সৰু মনটোৱে বিভিন্ন জুতিৰে একাহী বাহি ভাত খাই স্কুললৈ যোৱাৰ কল্পনাত বিভোৰ হৈ পৰে। নিতাইৰ মাকে এবাৰেই ৰান্ধে। চৰুৰ তলিত যি এমুঠিমান থাকে তাৰেই ৰাতি 3জনে ঔষধ খোৱা দি পানীৰে গিলি লঘোণে থকাৰ নামটো পৰিহাৰ কৰে। যাৰ ঘৰত ৰাতিয়েই ভাতৰ টনাটনি তাৰ ঘৰত বাহি ভাত খোৱা মানে আকাশত চাং পতা। সি সকলো বুজি পায়ো এদিন অবুজৰ দৰে মাকক কৈছিল, মা, মোৰ বাহি ভাত খাই স্কুললৈ যাবলৈ বৰ মন যায় অ'। তেতিয়া মাকে কৈছিল, ককা ভাল হৈ উঠিলে গৰম ভাতেই খাই যাবি পিতাই। তাৰ বুজিবলৈ বাকী নাথাকে যে মাকে ইফালে মুখ কৰি আচলতে চকুপানী লুকুৱাইছে। তাৰ মনটো বৰ বেয়া লাগি যায় আৰু কেতিয়াও মাকক তেনে কথা নকওঁ বুলি প্ৰতিজ্ঞাও কৰে। পিছদিনা মাকে বাতিৰ তলিত আঙুলিৰ মূৰত গণিব পৰা ভাত কেইটামানত উপচি যোৱাকৈ পানী ঢালি তালৈ আগবঢ়াই দি কৈছিল, খাই ল পিতাই। অ', তই কালি ৰাতি পেটৰ বিষ বুলি সেয়ে কৈছিলি ন মা? সি মাকলৈ চাই কৈছিল, সঁচাকৈ পেট বিষাইছিল অ' পিতাই।
মই আৰু কেতিয়াও বাঢ়ি ভাত নিবিচাৰোঁ মা। সামান্য বাঢ়ি ভাত এমুঠিও তোক যোগাৰ দিব নোৱাৰিলোঁ অ' পিতাই। ককা অলপ ভাল পালেই মই মানুহৰ ঘৰত কাম বিচাৰি যাম। আমি তেতিয়া পেট ভৰাই ভাত খাম। মাকে তাৰ মুখত কেইটামান ভাত পানীৰ পৰা তুলি ভৰাই দিয়ে। এইকণ তয়ে খা মা, কৈ বাতিৰ পানীতকৈ মাকৰ চকুৰ পানীত সি ডুবিবলৈ ধৰাত সি বেগাবেগিকৈ স্কুললৈ বুলি পলাই হাৰে। কিয় যে মাকক ভাত বিচাৰিছিল ভাবিয়েই নিজকে ধিক্কাৰ দিয়ে। কিন্তু মন মগজুৰ পৰা বাঢ়ি ভাতৰ জুতিৰ কল্পনা পাহৰিব নোৱাৰিলে। আজি কমলৰ প্ৰস্তাৱটো পাই এবছৰে লালায়িত কৰি থকা কল্পনাটো বাস্তৱায়িত হোৱাৰ পথত অগ্ৰসৰ হোৱা দেখি নিতাইৰ মাটিত যেন ভৰি নপৰিবই। ৰাতিৰ সাঁজত সুস্বাদু মাছৰ আঞ্জা আছিল। নিতাইৰ পেট ভৰিলেও কিন্তু মন নভৰে আৰু এহেতাৰ হেঁপাহ থাকে। সি নিজৰ মনক শাসন কৰি উঠি পৰে, জানোচা পুৱালৈ ভাত কমি যায়। মোমায়েকৰ গল্পত সি মনোযোগ দিবই নোৱাৰিলে। সেইখিনি সময়ত সি বাঢ়ি ভাতৰ কল্পনা কৰিয়েই কটাই দিছিল। সময়ৰ আগতেই গা পা ধুই স্কুললৈ দুয়োটা তৈয়াৰ হয়। কেতিয়ানো স্কুলীয়া ভাত খাবলৈ মাতে কাণ দুখন উনাই থাকে নিতায়ে। এসময়ত ৰান্ধনীশালৰ বাৰাণ্ডাৰ পৰা মাত আহে, কিন্তু কমলৰ যে হোৱাই নাই। সি অধৈৰ্য হৈ হাত মোহাৰি কয়, কমল, কিতাপখিনি পিছত জাপিবি, ব'ল আগতে খাই লওঁ। শুকান মাছৰ গোন্ধত তাৰ ভোক দুগুণ বাঢ়ে। সি কমলৰ লগত লৰালৰিকৈ বাৰাণ্ডালৈ ওলাই আহি বাৰাণ্ডাৰ মাটিতেই বহে। কমলৰ মাকে চিকচিকীয়া কাঁহৰ কাঁহীৰ মাজত গোলকৈ তিলাৰ দৰে কৰি ভাত সাজিছে। কাষত সৰহকৈ কেঁচা মিঠাতেল দিয়া বেঙেনা পোৰা পিটিকা, ৰঙা টিকটিকীয়া শুকান মাছৰ চাটনি, নিমখ জলকীয়াৰ সৈতে কেইটুকুৰামান পিঁয়াজ। নিতায়ে কল্পনা কৰাতকৈও ধুনীয়া পৰিৱেশন দেখি খাবলৈ পাহৰি ভাত দুভাগলৈ হেঁপাহেৰে চায়েই থাকে। নিতাই, আহা আকৌ খোৱাহি, কমলৰ মাকে ক'বলৈহে পালে। তেনেতে নিতাই নিতাই বুলি মাতি সিহঁতৰ চুবুৰীয়া বিমল খুৰা উধাটো খাই আহে। কি হ'ল বিমল? কমলৰ মাকে আচৰিত হৈ কয়। কাঁহীত হাত দিয়া নিতায়ে হতভম্ব হৈ তেখেতলৈ চায়। নিতাই ককাক ঢুকালে, তাক নিবলৈ আহিছোঁ, ব'ল নিতাই। ইছ ৰাম, ভাতকেইটাও খাবলৈ নাপালে বেচেৰাটোৱে। কমলৰ মাকৰ কথাত তাৰ চকুৱেদি টপ টপকৈ পানী নিগৰি কাঁহীখনতেই পৰিবলৈ ধৰে। নাকান্দিবি নিতাই, ককাই বৰ কষ্ট পাই আছিল, ভালেই হ'ল উদ্ধাৰ পালে, কমলৰ মাকে তাক ক'লে। এতিয়াই মৰিব লাগেনে? নিতায়ে ফেকুৰি উঠে। দুচকুত ভৰ বাৰিষালৈ শেষবাৰৰ বাবে ভাতৰ কাঁহীখনৰ ফালে চাবলৈ চেষ্টা কৰে। বিমল খুৰাই তাক এক প্ৰকাৰে চোঁচৰাই নিবলৈ ধৰা দি কাষলৈ আহে। একাহী হেঁপাহৰ ভাতৰ পৰা ক্ৰমে তাৰ দূৰত্ব বাঢ়ি যায়। ধন্যবাদ।